তো এইডোখৰতো মানে চেকিং টেকিং বহি আছে, সেইফালে যাবলৈ নিদিয়ে। তো আমি এতিয়া এইফালৰ পৰা মানে চিধা এইফালে যাম। আৰু আমি এইফালে দিয়ে আহিছোঁ ছাৰ, এইফালে দিয়ে আহিছোঁ, এইটো ৰাস্তা দিয়ে। ইয়াতে ঘৰ আমাৰ ছাৰ, ইয়াতে ঘৰ। অঁ, তিতাবৰলৈ যাওঁ। তিতাবৰ এই গাড়ীত আজি মহালয়া হয়, আৰু মহালয়া বুলি মানে মই ওলাই আহিছোঁ এতিয়া মৰ্ণিঙতে। আৰু এতিয়া মানে গৈ আছোঁ, মানে মই ভাবিলোঁ ময়ো অলপ ওলাই যাওঁ, ওলাই আহিছোঁ ইয়াৰ ঘৰৰ পৰা বুলি। এতিয়া ওলাই আহিছোঁ মানে অলপ আগলৈকে যাওঁ। তো লগৰ কিছুমান অলপ আগত ৰখি আছে, তো সেইটো কাৰণে মানে লগ কৰিম আৰু চবকে, আৰু আপোনালোককো পূৰা দেখাম। তেন্তে আজি ব'লক, তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু চাই থাকক আজি এই ব্লগিংটো। আৰু গাড়ীত আজিৰ দিনটোত মানে পূজা একদম ফিলিংছটো হৈ যায়। আৰু আগৰ পৰা মানে বাইক চাইক ভৰাবলৈ দিয়ে নে নিদিয়ে নাজানো, তো তথাপি গৈছোঁ আগলৈ। আৰু যদি দিয়ে মৰ্ণিংখন আপোনালোকক একদম ধুনীয়াকৈ স্পষ্টকৈ দেখাম যিমান পাৰোঁ। তো চাই থাকিব। তো এইডোখৰত মানে পুলিচৰ এখন সংগ্ৰাম হৈ আছে। এতিয়া বাইক চাইক যাবলৈ দিয়ে নে নিদিয়ে নাজানো আৰু, তো যাবলৈ দিব চাগে। सर उधर से नहीं जा सकता, टीटापर जाना है मेरे को। टीटापर नहीं, इस साइड से 5 बजे के बाद। हाँ, তো গাড়ীত মানে এতিয়া কেছটো এনেকুৱা হ'ল, এইডোখৰ পৰা আগলৈ যাবলৈ দিয়া নাই মানে। তো 5টা বজাৰ পাছত যাবলৈ দিছে। তো বাইকখন ইয়াতে এতিয়া ৰখাম, অলপ আপোনালোকক এইফালে দেখাম। আৰু দাদা অকণমান আগলৈ কৰি দিয়ক। দাদা অকণমান আগলৈ কৰি দিয়ক। তো বাইকখন মানে ইয়াতে পাৰ্কিং কৰি ল'ম, আৰু এই CRP-জনে ৰখালে ইয়াতে। তো ৰখাই পিনি মানে আমি এইফালে এতিয়া আগলৈ যাম মানে। তো বাইকখন মানে ইয়াতে ৰখাবলগীয়া হ'ল দিয়ক। তো আপোনালোক তেন্তে অলপ খোজ কাঢ়ি পিনি আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাওক। তো মহালয়া আপোনালোকক সকলোকে মানে শুভেচ্ছা জনালোঁ। আৰু লগৰকেইটা বেগত আহি আছে, আৰু ময়ো আহি আছোঁ লগতে। আৰু ৰাতিপুৱা টাইমটোতে মানে একদম ওলাই আহিছোঁ। তো মৰিয়নি এইটো তেল ডিপু হয়, আৰু এইখন মৰিয়নি থানা হয়, মানে এইডোখৰতে আছে থানাখন। তো ইয়াত বেপাৰ চেপাৰ মানে কেনেকুৱা বজাই আছে দেখিছে নহয়। আৰু মৰিয়নি মানে মেইন এইডোখৰ টাউনডোখৰ হয়, মানে এইডোখৰ তিনিআলি। আৰু মৰিয়নি ইয়াৰ সৌন্দৰ্য চাই লওক এবাৰ, চাই লওক। আৰু ইয়াৰ পাপুৱে মই আহি আছোঁ মানে অলপ আপোনালোকক দেখাবৰ কাৰণে আহি আছোঁ। তো আপোনালোকক চাই গৈ থাকক। আৰু আগফালে যাম এতিয়া, আৰু অলপ কিমানো আগলৈ যাম, তো এইটোকে দেখাই যাম আৰু আপোনালোকেও চাই যাব। তো আগফালৰ পৰা মানে মামা গাড়ী এখন আহি আছে। আৰু এইবাৰ ইমান মানে মানুহ চানুহ ইমান নাই, মানে এইবাৰ অলপ কম, আগৰবাৰতকৈ বহুত বেছিয়ে কম মানে। তো আপোনালোকক চাই যাওক। লগৰ কেইটামান লগ পালোঁ মানে, এইটোকেইটা বহি আছে মানে ইয়াতে। কি কৰি আছ? হেল্ল', কেতিয়া আহিলে? কেতিয়া চাব পাৰে মানে। এতিয়া আপোনাৰ কি বুলি কয়, সোপা ধৰা আহি আছে মানে, সোপা ধৰা বুলি ক'লে তো এই সোপা ধৰা মানে কেছটো মানে বহুত মানে ভাইৰেল হৈ আছে এতিয়া আমাৰ অসমত বুলিয়ে ক'ব পাৰি। তো বহুত জেগাত হৈ আছে মানে। তো সেইটো কাৰণে কৈছোঁ মানে সোপা ধৰা নিচিনা লাগিছে বুলি। তো আপোনালোকক কেনেকুৱা লাগিলে ক'ব। আৰু এইখনে মানে মৰিয়নি টাউন হয় আজি, আৰু মৰিয়নি টাউনত মানে এনেকুৱাই হৈ আছে মানে আজি। চাই লওক। গাইছ এয়া পেডলিং দি আছে মানে, পুলিচৰ গাড়ীখন দেখিছে আৰু আপোনালোকে। তো মানে অলপ পেডলিং দি আছে মানে ইয়াত চবতে। আৰু অলপ আগলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ পূৰা ভিজুৱেল। পূৰা মানে পূজা ফিলিংছটো আহি গৈছে। আৰু গাইজ পেপাৰ মাজত আহি আছোঁ এতিয়া। এইকেইডাল দেখিছে না, কিমান ডাঙৰ পেপাৰ পতা আহিছে। পেপাৰ মানে বস্তু বেয়া হৈ গৈছে। তো পূজা মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে বুলি ধৰক আপোনালোকে। আৰু পূজাত আপোনালোকে ক'ত চাব মোকো জনাব, আৰু ময়ো যাম আপোনালোকক ক'ৰবাত দেখাবলৈ কাৰণে। তো আমিও গৈ আছোঁ লগতে, একেলগতে চবৰে মই আৰু খোজকাঢ়ি, আৰু বেলেগ কোনো নাই। তো আমি দুটাই এইবাৰ পূজা চাইছোঁ মহালয়া বুলি। তো পূজা ফিলিংছ পূৰা আহি গৈছে, আপোনালোকেও চাই থাকক।
আৰু বেলেগনো কি ক'ম আপোনালোকে চাই যাওক আৰু মুঠতে। আৰু এইবোৰ দেখিছে নহয় পূৰা ৰঙালীলা একদম বেলুন চেলুন দিয়াত আছে ৰাস্তাৰ কাষতে ৰাতিপুৱাই। অলপ মানে আহি আছোঁ আৰু ইয়াত মানে অকণমান ৰাস্তা গৈ আছে আপোনালোকে চাব পাৰে পূৰা। আৰু ইয়াত পূৰা মানে পূৰা ইয়াত ডান্স চান্স হৈ আছে। তো গাইজ মানে পূজা বুলি জেলেপি নাখালে কেনেকৈ হ'ব, তো জেলেপি অলপ খাই ল'ম বুলি আহিছে মানে অলপ চলপ কিনিম আৰু। তো ইয়াতে কিনিম আৰু জেলেপি ইয়াত বনাই আছে দেখিছে। তো জেলেপিকে অলপ খাম, কোনটো জেলেপি খাই ভাল পায় ক'ব এবাৰ কমেণ্ট কৰি। দাদা কেনেকৈ খোৱা কেনেকৈ? খোৱা 50। তো দাদা ইয়াৰ দোকান এতিয়া 50 টকা লৈ লোৱা। দিয়ক এপোৱা মানে দিয়ক। ইয়াত জেলেপি অলপ খাব লাগিব এতিয়া, পূজা বুলি জেলেপি নাখালে কেনেকৈ হ'ব হয় নাই দাদা? চবেই মানে জেলেপি চেলেপি কিনিছে আৰু ইয়াত। আৰু এইফালেও চব মানুহ চানুহ কেনেকুৱা ভিৰ। আৰু এয়া মানে পাপুৱে জেলেপি চেলেপি ল'লে আৰু আমি এতিয়া খাম মানে একেলগতে আৰু খাই পিনি গৈ থাকিম আৰু বেলেগ এডোখৰ জেগালৈ। জেলেপি হয় আপোনালোকে খাব পাৰে, ইয়াত দেখিছে নহয়। তো গাইজ মানে এতিয়া জেলেপি চেলেপি খাই পিনি আমি আকৌ ওলাইছোঁ মানে ইয়াৰ পৰা যাবলৈ। আৰু 5টা বাজিবলৈ হ'ল। তো CRPজনে কৈছিলে 5টা বজাৰ পিছত মানে এইফালে আহিব লাগিব। তো আমি এইফালৰ পৰা মানে এতিয়া তিতাবৰলৈ যাম বুলি ভাবি আছোঁ। A few moments later. মানে কেছটো এনেকুৱা হ'ল দিয়া মানে আমাক সিফালেদি মানে যাবলৈ দিয়া নাছিলে। তো সেইটো কাৰণে মানে আমি এনেকৈ অলপ মানে ভিতৰ এইফালেদি সোমাই আহি পিনি মানে আমাৰো অলপ মানে চাইকণ্টিক দিমাগ এটা আছে ন, তো কোনফালেদি যাব লাগে। তো মানে আমাক যাবলৈ দিয়া নাছিলে, তিতাবলৈ যাম বুলি ভাবিছিলোঁ মানে এতিয়া। তো সেইটো কাৰণে মানে আমি এনেকৈ ঘূৰি আহিছোঁ এবাৰ। তো এইডোখৰত যদি পুলিচ ৰখি থাকে যাব নোৱাৰোঁ, যদি পুলিচ নাথাকে আমি এনেকৈ ষ্টেচন হৈ পিনি ওলাই দিম। তো আপোনালোকেও ব'লক এইবাৰ তেন্তে আপোনালোকক অকণমান তিতাবৰত কেনেকুৱা হৈ আছে মানে। তো তিতাবৰ আপোনালোকক ভিজুৱেলটো অলপ দিম বুলি ভাবিছোঁ। তো এইফালেদি ক্ৰছ কৰি আমি গুচি আহিলোঁ মানে এতিয়া আমি সিফালেদি যাব দিয়া নাছিলে। তো সেইটো কাৰণে এতিয়া ষ্টেচনৰ এইফালেদি ষ্টেচনৰ ৰাস্তাটো মানে অলপ সৰু, তো সেইটো কাৰণে অলপ শ্ল'লি গৈ আছোঁ আৰু মানুহ চানুহ বহুত ভিৰ হৈ আছে। এইডোখৰতো পুলিচ থাকিলে সেই তেতিয়াহে অকণমান গল্টি কৰিব আৰু। একো নাই, এইডোখৰত ঘৰ নেকি যাব পাৰিম নহয় এইফালে। তো এইডোখৰতো মানে চেকিং বহি আছে, সেইফালে যাবলৈ নিদিয়ে। তো আমি এতিয়া এইফালৰ পৰা মানে চিধা এইফালে যাম আৰু আমি এইফালেদি আহিছোঁ ছাৰ, এইফালেদি আহিছোঁ, এইটো ৰাস্তা দিয়ে। ইয়াতে ঘৰ আমাৰ ছাৰ, ইয়াতে ঘৰ। অঁ তিতাবৰলৈ যাওঁ ছাৰ, তিতাবৰলৈ যাওঁ। তো ছাৰে আমাক ৰখালে মানে। তো ইয়াত এতিয়া গৈ আছোঁ আমি মৰিয়নি কলেজৰ এখন। তো গাড়ীটো ইয়াত চাব পাৰে। আৰু এতিয়া আমি চিধা মানে তিতাবৰলৈ যাম আৰু তিতাবৰটো আপোনালোকক অলপ ভিজুৱেল দেখাম আৰু। তো অলপ মানে দাদাজনে সুধিছিলে, অলপ মানে মিষ্টেকতে আমি মানে ভুলতে কিবা এটা কৰি দিলোঁ আৰু। তো সেইটো কাৰণে তাতে এৰি দিলে আৰু যাবলৈ দিলে। অলপ সুধিছিলে মানে ঘৰ ক'ত কি কথা, তো ক'লোঁ মানে ইয়াতে ঘৰ বুলি। তো সেইটো কাৰণে মানে অলপ মানে চলি যায় আৰু মিছা কথা। আৰু টাইমত মানে উপস্থিত বুদ্ধি এটা আপোনালোকে খেলাব পাৰিব লাগিব, তো নহ'লে আপোনালোকে ফচি যোৱাৰ চান্স থাকে। তো ব'লক তেন্তে আমি এতিয়া তিতাবৰ পাই লওঁ আৰু তিতাবৰ পৰা আপোনালোকক ভিজুৱেলটো দি আছোঁ। আৰু ৰাস্তাত কিবা সৰু সৰু ক্লিপ যদি পাওঁ আপোনালোকক দেখাই যাম আৰু। তো গাইজ মানে বৰষুণ দিছে অলপ অলপ আৰু মহালয়া পূৰা বৰষুণ আহিছে আজি।
আমি গৈ আছিলোঁ মানে আমাৰ খৰিকটীয়া ওচৰতে আমাক মানে বৰষুণে এতিয়া পাইছে অলপ বৰষুণ দিব লৈছে মানে তেতিয়া বৰষুণ তো অলপ কেমেৰাটো বঢ়াই লৈছোঁ আৰু আপোনালোকক আগৰ পৰা দেখাইছোঁ। A few moments later. ফাইনেলি মানে গাইজ এতিয়া আমি পাই গ'লোঁ তিতাবৰ। তো তিতাবৰ পাই পিনি দেখিছে আৰু ইয়াত বৰষুণ দি আছে আৰু আগলৈ নিম বুলি ভাবিছিলোঁ মানে আপোনালোকক। তো এতিয়া দিব পৰা নহয় আৰু লগৰকেইটা ইয়াতে ৰখি আছোঁ। পূৰা আজি মানে বৰষুণ দি দিলে আৰু দেৱী দুৰ্গা আহি পালেহি চাগে, সেইটো কাৰণে এতিয়া বৰষুণৰ পূৰা হেৰি কৰিছে আৰু ইয়াত গোটেইগাল ৰখি আছে আৰু লগৰ। তো বৰষুণৰ কাৰণে ৰখি আছোঁ আমি চব। তো মানুহ চানুহবোৰ কমি গৈছে আৰু লগতে বৰষুণ জাকো দি দিলে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আজি ক'ব আৰু নেক্সট ব্লগত আপোনালোকক আকৌ লগ পাম। তো আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু তেন্তে আকৌ আপোনালোকক মানে দুৰ্গা পূজাত লগ পাম আৰু দুৰ্গা পূজাত আপোনালোকক দেখাম আৰু ক'ত যাওঁ। তো আমি ইয়াতে অলপ লগৰখিনিৰ লগত আৰু আদা চাদা অলপ টাইম মাৰিম, তাৰপিছত ঘৰলৈ গুচি যাম। তো আজিলৈ তেন্তে বাই বাই আৰু নেক্সট ব্লগ আহি আছে, আপোনালোকে চাই থাকিব।